নমস্কাৰ সকলোকে মই শিৱানীয়ে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ আজি মই এটা পনীৰৰ ৰেচিপি লৈ আহিছোঁ। বলক তেতিয়াহ'লে ৰেচিপিটো আৰম্ভ কৰোঁ। ইয়াৰ বাবে আমাক লাগিব বিলাহী, জলকীয়া, নহৰু, কাজু, শুকান জলকীয়া আৰু পিঁয়াজ। এতিয়া মই গেছৰ ওপৰত এখন কেৰাহী পাতি দিছোঁ আৰু কেৰাহীখন গৰম হোৱালৈ এৰি দিছোঁ। কেৰাহীখন গৰম হৈ অহাত মই ইয়াত জোখমতে অলপমান মিঠাতেল ঢালি দিছোঁ। লগতে ইয়াত আমি 1 চামুচ বাটাৰ ব্যৱহাৰ কৰিম। আপোনালোকে ইচ্ছা কৰিলে অকল বাটাৰটো এই ৰেচিপিটো বনাব পাৰিব। বাটাৰটো গৰম হৈ অহাত মই জুইটো চিমত ৰাখি ইয়াতে প্ৰথমতে অলপমান জিৰাৰ ফোৰণ দিছোঁ। জিৰাখিনি ফুটি অহাৰ পাছত যিখিনি সামগ্ৰী আমি কাটি ৰাখিছিলোঁ সেইখিনি গোটেইখিনি আমি এই তেলত দি ভালকৈ লৰাই ভাজি ল'ম। মছলাখিনি গোল্ডেন ব্ৰাউন হোৱালৈকে আমি ভাজি ল'ম আৰু এইখিনি অলৰেডি আমাৰ ভজা হৈ গৈছে। এতিয়া মই গেছটো বন্ধ কৰি গোটেইখিনি মছলা মই কাঁহী এখনলৈ কাঢ়ি লৈছোঁ। ইয়াক আমি ঠাণ্ডা কৰি এটা মিক্সিৰ জাৰত ধুনীয়াকৈ এটা পেষ্ট কৰি ল'ম। পেষ্টটো ঠিক এনেকুৱা হ'লে হৈ যাব। এতিয়া আমি সেই একেখন কেৰাহী গেছৰ ওপৰত উঠাই দিলোঁ আৰু ইয়াতে আমি আকৌ অলপমান মিঠাতেল দি ল'ম। তেলখিনি গৰম হৈ অহাত মই ইয়াতে দালচেনি আৰু ইলাচি দি দিছোঁ। এইখিনি অকণমান ভাজ খোৱাৰ পাছত যিখিনি মই মছলাৰ পেষ্ট কৰি লৈছিলোঁ সেই পেষ্টখিনি মই অলপকৈ ইয়াত ঢালি দিম। মছলাখিনি ভাজি থকাৰ সময়ত জুইটো চিমত ৰাখিব, নহ'লে মছলাখিনি জ্বলি যোৱাৰ চান্স থাকিব। এতিয়া আমি এই মছলাখিনি ভালকৈ লৰাই ভাজি ল'ম আৰু এই গোটেই প্ৰচেছটোত আমি জুইটো চিমত ৰাখিয়ে মছলাখিনি ভালকৈ ভাজি থাকিম। যেতিয়ালৈকে মছলাখিনিয়ে তেল এৰি নিদিয়ে তেতিয়ালৈকে আমি এই মছলাখিনি চিমত ৰাখিয়ে ভাজি ল'ম। এতিয়া মই মছলাখিনিৰ ওপৰত সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। ইয়াতে ব্যৱহাৰ কৰিছোঁ অলপমান জিৰাৰ গুড়ি, অলপমান ধনিয়াৰ গুড়ি, অলপমান কাশ্মীৰ ৰেড চিলি পাউডাৰ আৰু এইখিনি সকলোখিনি দি মই আকৌ ভালকৈ লৰাই ভাজি লৈছোঁ। আপোনালোকে ধৰিব পাৰিছে মছলাখিনিৰ পৰা তেলখিনি পৃথক হৈ গৈছে। এতিয়া আমি এইটো ষ্টেজতে ব্যৱহাৰ কৰিম অলপমান গৰম পানী। গৰম পানীটো আপোনালোকৰ নিজৰ জোখ অনুসৰি ব্যৱহাৰ কৰিব। যিমানখিনি গাঢ় বা যিমানখিনি পাতল আপোনালোকে খাব বিচাৰে সেইটো অনুসৰি ব্যৱহাৰ কৰিব। মই জোখমতে পানীখিনি দিয়াৰ পাছত ইয়াতে যিখিনি পনীৰ মই কাটি লৈছিলোঁ পনীৰখিনি মই ইয়াত দি দিছোঁ। আপোনালোকে পনীৰখিনি ফ্ৰাই কৰি ল'ব পাৰিব, কিন্তু মই ফ্ৰাই কৰি পনীৰটো গ্ৰেভিত ইউজ কৰি বেয়া পাওঁ কাৰণে কেঁচাকৈ ইয়াত ব্যৱহাৰ কৰোঁ। মই এতিয়া ইয়াতে 2 চামুচ ক্ৰীম ব্যৱহাৰ কৰিছোঁ। ক্ৰীমখিনি দি মই লগালগ ইয়াত লৰাই দিছোঁ আৰু ক্ৰীম দিয়াৰ সময়ত জুইটো সদায় চিমত ৰাখিব। পনীৰখিনি গ্ৰেভিৰ পৰা মই এপিচ পনীৰ ভাঙি দিছোঁ। ভাঙি দি সেইখিনি আকৌ ঢাকন মাৰি দিছোঁ সিজিবৰ বাবে। আন এটা ষ্ট'ভত মই তড়কা মাৰিবৰ কাৰণে এখন হেতা পাতি দিছোঁ। হেতাখন গৰম হৈ আহিলত মই ইয়াতে 1 চামুচ বাটাৰ ব্যৱহাৰ কৰিছোঁ। বাটাৰখিনি গৰম হৈ আহিলত মই ইয়াতে এচামুচ কষ্টুৰি মেথি দি ভালকৈ বাটাৰখিনিত কষ্টুৰি মেথিখিনি ভাজি ল'ম। আনফালে আমাৰ কেৰাহীত পনীৰখিনি উতলিব ধৰিছে। পনীৰখিনি মই ভালকৈ লৰাই লৈ ঢাকনখনত মই এটা আটাৰ সৰু লাৰু কৰি ঢাকনখনত থকা এই ফুটাটো মই বন্ধ কৰি লৈছোঁ, কিয়নো মই বাটাৰ আৰু কষ্টুৰি মেথিৰ তড়কাখিনি ইয়াত দিব লাগিব। এতিয়া গেছটো অফ কৰি মই কষ্টুৰি মেথি আৰু বাটাৰৰ তড়কাখিনি ইয়াত দি ঢাকনখন লগাই দিলোঁ। তো হৈ গ'ল আমাৰ পনীৰৰ এই সুন্দৰ ৰেচিপিটো।
আপোনালোকৰ ঘৰত এনেকৈ ট্ৰাই কৰি চাবচোন, খাবলৈ বৰ সোৱাদ লগা হয়। আৰু বনাই খাই কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহোঁ, বাই।